बनने के लिए हम आगे बढ़ेंगे, प्रार्थना करेंगे। प्रभु हम आपके जैसा बनना चाहते हैं प्रभु, तुम्हें हमें बना ले प्रभु। हालेलुया। प्रभु आपके जैसा देखना चाहते हैं, आपके जैसा सुनना चाहते हैं, आपके जैसा बोलना चाहते हैं, आपके जैसा ही होना चाहते हैं प्रभु। हम प्रार्थना करेंगे। हालेलुया। प्रभु तू हमें आपके जैसा, যদি কোনো এনেকুৱা বাধা আছে তেতিয়াহ'লে তাক ওলাই পেলাই দিয়া আৰু মোক অনন্ত পথত আগুৱাই কৰা বুলি কৈ আছে। তেনেকুৱা আমি আহক নিজকে নিজে একবাৰ চাওঁ, নিজৰ হৃদয় চাওঁ যে আমাৰ জীৱনটো কেনেকুৱা, আমি প্ৰকৃত খ্ৰীষ্টান লেখীয়া, অৰিজিনেল খ্ৰীষ্টান লেখীয়া আছো নে নামধাৰী লেখীয়া, নে আমি এই জগতৰ লোকবিলাকৰ লেখীয়া জীৱন যাপন কৰি আছো। আহক আমি খন্তেক নিজকে চাওঁ। যেতিয়া আপুনি নিজৰ বিষয়ে চিন্তা কৰি আছে, আপোনাৰ সকলো পাপবিলাক যি কৰিছে, সেই অপৰাধবিলাক আপুনি হৰণি কৰি আছে, তেতিয়া এটি মই গীত গাই থাকিম আৰু আপোনালোকে মনে মনে সেই বিষয়বস্তুবিলাক আপোনালোকে মনত পেলাওক আৰু মনে মনে প্ৰাৰ্থনা কৰক। মই গীত গাই থাকিম, আপোনালোকে এই গীতটি গাব নালাগে, আপোনালোকে গীতটো মনত খালি আৰু প্ৰাৰ্থনা কৰক। फिर से ओ आग बरसा दे, फिर से तूफान आने दे, तेरी महिमा से, तेरी सामर्थ से, फिर से तू अभिषेक कर दे। से ओ आग बरसा दे, फिर से तूफान आने दे, तेरी महिमा से, तेरी सामर्थ से, फिर से तू अभिषेक कर दे। पवित्र आत्मा, पवित्र आत्मा, पवित्र आत्मा, पवित्र आत्मा, আপোনালোকে আগফালে আহিব পাৰে আৰু প্ৰাৰ্থনা কৰিবৰ কাৰণে। আৰু যোনে যোনে ভাবিছে প্ৰভু মই তোমাৰ অনুগ্ৰহ প্ৰয়োজন আছে, তো আগফালে আহক, আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে হাজিৰ হৈ আছো। ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব বিচাৰি আছে। হালেলুয়া। আপোনালোকে আগফালে আহি পেলাই আৰম্ভ কৰিব পাৰিব। হালেলুয়া। বহনে দে উস হাৱা কো, छू ले हर एक दिल को, तेरा दर्शन हमें मिले, करते हैं प्रार्थना तुझसे। छू ले हर एक दिल को, तेरा दर्शन हमें मिले, करते तेरी महिमा से, तेरी सामर्थ से, फिर से तू अभिषेक कर दे।
सारे गुप्त पापों से छुटकारा
समर्पण का जीवन दे दे प्रभु जी। तेरे आगे में सरेंडर कर दे अपने आप को। ओ प्रभु जी, अपने आप को इनकार कर प्रभु जी। अपने आप को तेरे दया Hallelujah, thank you Lord Jesus, hallelujah, hallelujah, মহিলা বিলাকে আচৰিত কাম কৰিব এই মণ্ডলীত, hallelujah, ঈশ্বৰে কৈ আছে, ঈশ্বৰৰ আত্মা কৈ আছে যে এই মণ্ডলীত আচৰিত কাম বিলাক হ'ব, hallelujah, yes Lord, hallelujah, hallelujah, we thank you Lord Jesus, hallelujah, oh প্ৰভু আচৰিত নতুন বিশ্বাসী বিলাকে আহিব, hallelujah, নতুন বিশ্বাসী বিলাক হ'ব, আগন্তুক সময়ত এই গীৰ্জা ঘৰত নতুন বিশ্বাসী বিলাক আগমন হৈ আছে, hallelujah, ও পুৰণি বিশ্বাসী বিলাক ঘূৰি আহিব, hallelujah, যিবিলাক পৰিয়ালে মণ্ডলী এৰি গৈছে এইবিলাক ঘূৰি আহিব, hallelujah, এইবিলাকৰ আগমন হৈ আছে, hallelujah, thank you Lord Jesus, hallelujah, প্ৰভু তোমাৰ উপস্থিতিৰ কাৰণে ধন্যবাদ, hallelujah, তোমাৰ আশীৰ্বাদৰ কাৰণে ধন্যবাদ, hallelujah, we thank you, hallelujah, oh we thank you Lord Jesus, hallelujah, oh we thank you Lord Jesus, hallelujah, 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 thank you Lord, hallelujah, thank you Lord Jesus, hallelujah, oh ধন্যবাদ, hallelujah, ধন্যবাদ, oh ধন্যবাদ প্ৰভু, প্ৰভু যিবিলাকে ইয়াতে প্ৰভু তেওঁবিলাকে oh প্ৰভু এই সময়ত তেওঁবিলাকে প্ৰভু আঁঠু লৈছে প্ৰভু, তেওঁবিলাক oh প্ৰভু তেওঁবিলাকৰ হৃদয়ত oh প্ৰভু এইটো সংকল্প লৈছে যে আজিৰ পৰা মই অৰিজিনেল খ্ৰীষ্টান হ'ম প্ৰভু, তেওঁবিলাক কৈ আছে মই ডুপ্লিকেট খ্ৰীষ্টান নহওঁ প্ৰভু, মই নামধাৰী নহওঁ প্ৰভু, মই ভক্তিধাৰী নহয় বুলি কৈ আছে, আৰু য'তে যাব তেওঁবিলাকে অৰিজিনেল হৈ যাব, hallelujah, আৰু তোমাৰ পাৱাৰ তেওঁবিলাকৰ জীৱনত মানুহবিলাকে চাব, hallelujah, তেওঁবিলাকৰ জীৱনত তোমাৰ চমৎকাৰ দেখিব, hallelujah, য'তে যাব য'তে প্ৰাৰ্থনা কৰিব আচৰিত কৰ্মবিলাক হ'ব, hallelujah, যোনে তেওঁবিলাকক দেখিব তোমাক দেখিব, hallelujah, thank you Jesus, hallelujah, yes Lord, তোমাৰ ৰূপবিলাক তেওঁবিলাকৰ চেহেৰা দেখিব, hallelujah, প্ৰভু তেওঁবিলাকৰ মাত ধাৰবিলাক সুন্দৰ হৈ যাব, দয়ালু হৈ যাব প্ৰভু, hallelujah, যিবিলাকে তেওঁবিলাকৰ লগত কথা পাতিব তেওঁবিলাকে আনন্দ কৰিব, hallelujah, শান্তি পাব প্ৰভু, hallelujah, তেওঁবিলাকৰ লগত আহিবৰ কাৰণে তেওঁবিলাকৰ ঘৰত যাবৰ কাৰণে মানুহবিলাকে বিচাৰিব, hallelujah, প্ৰভু ধন্যবাদ দি আছো প্ৰভু তুমি আশীৰ্বাদ কৰাৰ কাৰণে, hallelujah, thank you Lord Jesus, প্ৰভু ধন্যবাদ দি আছো, hallelujah, প্ৰভু তুমি বাক্য কোৱা সময়ত প্ৰভু আৰু প্ৰভু এই প্ৰাৰ্থনা সময়ত যি লোকবিলাকক তুমি আশীৰ্বাদ দিলা, আজি বহুত লোকবিলাকে ঈশ্বৰৰ বৰদান বিলাক পাইছে, ঈশ্বৰৰ আশীৰ্বাদ বিলাক পাইছে, আৰু বহুতে পাপ কৰা পাপ বিলাক ঈশ্বৰে ক্ষমা কৰি দি আছে, hallelujah, thank you Lord, hallelujah, oh yes Lord, ধন্যবাদ দিছো প্ৰথমৰ পৰা শেষলৈকে চলাই আমাৰ কাৰণে, প্ৰাৰ্থনা প্ৰভু যীশু, আমেন।